নমস্কাৰ আসাম টেক চেনেললৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত লৈ আহিছো ৰাজ্যবাহীলৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰ কেইটা আপুনি মই জনাটো খুবেই প্ৰয়োজন। এই নিউজ কেইটা সম্পূৰ্ণকৈ চাই থাকিব। যদি এনেধৰণৰ নিউজ নিতৌ বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়া লৈ আহিছো আপোনালোকৰ মাজত আজিৰ দিনটোৰ প্ৰথমটো খবৰ। ভয়ংকৰ বানপানীৰ ২৭টা এলাৰ্ট। এই মুহূৰ্তত জনাই আছো আপোনালোকক গুৰুত্বপূৰ্ণ খবৰ। অসমৰ ২০খন জিলা বানপানীৰ কবলত, ৭৫,০০০ লোক আক্ৰান্ত। বানৰ বাবে বন্ধ মঙলদৈ চিবাজাৰ সংযোগী ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ। বৰষুণৰ ফলত গছ বাগৰি পৰাত গুৱাহাটী বিমানবন্দৰলৈ যোৱা বাট বন্ধ। গোৱালপাৰাত ভূমিস্খলনত ২টি শিশুৰ মৃত্যু। নামনি কামাখ্যাত ভূমিস্খলনত বিধ্বস্ত বাসগৃহ। শিলচৰ ৰাজপথত সোমাই পৰিল বিলাসী বাহন আৰু ট্ৰাক। শিলচৰৰ সংযোগী পথ ছিন্ন ভিন্ন। ৰঙা নদীৰ বান্ধৰ গেট খুলি দিয়াত ২০০ নিযুত ঘনমিটাৰ বেগেৰে নামিছে পানী। গুৱাহাটীৰ পাহাৰত বাস কৰা ১৬০টা পৰিয়াললৈ প্ৰশাসনৰ জাননী। ভূমিস্খলন প্ৰৱণ এলেকাৰ পৰিয়ালে এৰিব লাগিব ঘৰ। নলবাৰীৰ পাগলদিয়া নৈৰ খহনীয়াৰ ফলত ৰেল চলাচল বন্ধ। মঙলদৈত পুনৰ ছিঙিল শাকতোলা নদীৰ মথাউৰি। ৰঙিয়া পুঠিমাৰী নৈৰ প্ৰবল গৰাখহনীয়া। বাক্সাত খহিল দুখনকৈ পকী দলং, যাতায়াত অব্যাহত। বানৰ মাজতে কামপুৰ বগৰীতলত নাও দুৰ্ঘটনা। পুঠিমাৰী নৈত নাওসহ উঠি যায় এজন। বৰপেটা ৰোড আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী মুখ্য পথছোৱা ছিঙি পশ্চিম কাৰ্বি আংলং সংযোগী পথৰ ওপৰেৰে বাগৰিছে কপিলীৰ পানী। বাক্সাৰ বৰিকাডোঙা গাঁৱত বিঘাই বিঘাই কৃষিভূমি জাহ গৈছে পাগলদিয়াৰ বুকুত। হাজোৰ চৌমুখাত বৰলীয়া নৈৰ বাঢ়নী পানীয়ে ছিঙিলে মথাউৰি। নুনমাটিত ভূমিস্খলনত ঘৰৰ ওপৰত খহি পৰিল পাহাৰ। কালদিয়া, বুঢ়াদিয়া আৰু টিহু নদীয়ে বুঢ়াই পেলাইছে সৰ্থেবাৰীৰ বিস্তীৰ্ণ অঞ্চল। ছয়গাঁৱৰ চৌধুৰী পাৰত কলহী নৈৰ ভয়ংকৰ খহনীয়া। কলগাছিয়াত গড়কাপ্তানি পথত বৈছে বেকী নৈৰ পানী। ডিমা হাছাওত ভয়ংকৰ ভূমিস্খলন। নিপকোৰ খানডং নদীবান্ধ খুলি দিয়াৰ ফলত কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধি। তামোলপুৰৰ কুমাৰীকাটাত মাছ মাৰিবলৈ গৈ কৰুণ মৃত্যু এজনৰ। লৈ আহিছো অসমবাসীৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ। অম্বুবাচীলৈ নাহিবলৈ এইবাৰ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এইবাৰ আমি ৰাইজক কৈছোঁ যে অম্বুবাচী মেলাত আহিব নালাগে। আমি ইতিমধ্যে আজি গভৰ্ণমেণ্টৰ পৰা প্ৰেছ ৰিলিজ ওলাব যে অম্বুবাচী মেলা অকল ধৰ্মীয় ৰীতি নীতিৰে পালন হ'ব। আগৰ দৰে অম্বুবাচী মেলাত মানুহ আহিব নালাগে, কাৰণ যদি সেইকেইদিনো বৰষুণ হয় এইটো আমাৰ কণ্ট্ৰলৰ বাহিৰত গুচি যাব। সেইকাৰণে আজি অফিচিয়েলি ষ্টেটমেণ্ট যাব যে অম্বুবাচী মেলা আমি ক'ভিডৰ সময়ত যেনেকৈ পাতিছিলোঁ আমি তেনেকেই পাতিম। আহি যোৱাখনকে আমি মেলাও বুলি কওঁ। ইয়াততো কোনো চকৰি তকৰি নলগায়। ইয়াত কি হয়, মানুহ গোট খাই পেলাই আমি সেইখনকে অনানুষ্ঠানিকভাৱে মেলা বুলি কওঁ। আচলতে অম্বুবাচীটো মেলা নহয়, আমাৰ ভাষাত হাত পৰা বুলি কওঁ, যে কামাখ্যা মাৰ মন্দিৰটো ৩ দিন বন্ধ থাকে আৰু সেইকেইদিন মানুহে সাধনা কৰে। গতিকে এইবাৰো ৩ দিন বন্ধ থাকিব, সাধনা এইবাৰো মানুহে কৰিব। বাকীটো চৰকাৰে মেলা নাপাতে, যেতিয়া যাত্ৰীসকল আহে থকাৰ সুবিধা কৰি দিয়ে। এইবাৰ আমি যাত্ৰীসকলক অনুৰোধ কৰিছোঁ যে এইকেইটা দিন নাহিব। ক'ভিডৰ সময়ত যেনেকৈ আপোনালোক নহাকৈ আছিল, এইবাৰো আপোনালোক নহাকৈ থাকক, কাৰণ আমাৰ ৰাস্তা ভূস্খলন হৈছে। বৰ্তমান চলি থকা ৰাস্তাটোতো কি হয় কোনেও ক'ব নোৱাৰে যদি বৰষুণ এনেকৈ চলি থাকে। ফ্লাইঅভাৰখনৰ কামো চলি আছে। সেইকাৰণে এইবাৰ মানুহ তীৰ্থযাত্ৰী অহাৰ বাবে বৰ ভাল সময় নহয়, তাতো ভূমিস্খলন হৈছে। সেইকাৰণে এইবাৰ আমি ৰাইজক কৈছোঁ যে অম্বুবাচী মেলাত আহিব নালাগে। আমি ইতিমধ্যে আজি গভৰ্ণমেণ্টৰ পৰা প্ৰেছ ৰিলিজ ওলাব যে অম্বুবাচী মেলা অকল ধৰ্মীয় ৰীতি নীতিৰে পালন হ'ব। আগৰ দৰে অম্বুবাচী মেলাত মানুহ আহিব নালাগে, কাৰণ যদি সেইকেইদিনো বৰষুণ হয় এইটো আমাৰ কণ্ট্ৰলৰ বাহিৰত গুচি যাব। সেইকাৰণে আজি অফিচিয়েলি ষ্টেটমেণ্ট যাব যে অম্বুবাচী মেলা আমি ক'ভিডৰ সময়ত যেনেকৈ পাতিছিলোঁ আমি তেনেকেই পাতিম। আহি যোৱাখনকে আমি মেলাও বুলি কওঁ। ইয়াততো কোনো চকৰি তকৰি নলগায়। ইয়াত কি হয়, মানুহ গোট খাই পেলাই আমি সেইখনকে অনানুষ্ঠানিকভাৱে মেলা বুলি কওঁ। আচলতে অম্বুবাচীটো মেলা নহয়, আমাৰ ভাষাত হাত পৰা বুলি কওঁ, যে কামাখ্যা মাৰ মন্দিৰটো ৩ দিন বন্ধ থাকে আৰু সেইকেইদিন মানুহে সাধনা কৰে। গতিকে এইবাৰো ৩ দিন বন্ধ থাকিব, সাধনা এইবাৰো মানুহে কৰিব। বাকীটো চৰকাৰে মেলা নাপাতে, যেতিয়া যাত্ৰীসকল আহে থকাৰ সুবিধা কৰি দিয়ে।
এইবাৰ আমি যাত্ৰীসকলক অনুৰোধ কৰিছোঁ যে এইকেইটা দিন নাহিব। কোভিডৰ সময়ত যেনেকৈ আপোনালোক নহাকৈ আছিল, এইবাৰো আপোনালোক নহাকৈ থাকক, কাৰণ আমাৰ ৰাস্তা ভূস্খলন হৈছে। বৰ্তমান চলি থকা ৰাস্তাটোতো কি হয় কোনেও ক'ব নোৱাৰে যদি বৰষুণ এনেকৈ চলি থাকে। ফ্লাইঅভাৰখনৰ কামো চলি আছে। সেইকাৰণে এইবাৰ মানুহ তীৰ্থযাত্ৰী অহাৰ বাবে বৰ ভাল সময় নহয়।